নমস্কাৰ বন্ধুসকল, আন এক এপিসোডলৈ স্বাগতম জনাইছোঁ ইণ্টাৰেষ্টিং ক্ৰিয়েটিভিটিলৈ। সম্পূৰ্ণ ভিডিঅ' চাই ভাল পালে নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰিব। ডিয়াৰ ফ্ৰেণ্ডছ, পলম নকৰি আগবাঢ়ো আজিৰ ভিডিঅ'টিলৈ। নম্বৰ 1, প্লুটো গ্ৰহতকৈ ডাঙৰ ৰাছিয়া। 26 ডিচেম্বৰ 1991 চনৰ আগত ছোভিয়েট ইউনিয়ন আছিলে। বৰ্তমান ৰুছ ফেডাৰেশ্যন নামে পৰিচিত, য'ত 99.6% শিক্ষিতৰ হাৰ। প্ৰায় 14 কোটি 60 লাখ জনসংখ্যাৰ বিশাল দেশখন প্ৰাকৃতিক সম্পদ তথা পাৰমাণৱিক দিশত যথেষ্ট শক্তিশালী। পৃথিৱীখন 10 বাৰ ধ্বংস কৰিব পৰা পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰ দেশখনৰ আছে। নম্বৰ 2, ৰাছিয়াত 11টা টাইম জোন আছে। দেশখনৰ এফালে দিন হ'লে আনফালে দুপৰীয়া বা সন্ধিয়া হয়। ৰাছিয়াৰ পৰা আমেৰিকাৰ দূৰত্ব মাত্ৰ 4 কিলোমিটাৰ। দেশ দুখনক পৃথক কৰিছে বিগ ডায়মেড আৰু লিটিল ডায়মেডে। 1867 চনত এলাস্কা ৰাজ্যখন আমেৰিকাৰ ওচৰত $7.2 মিলিয়ন বিক্ৰী কৰে। দেশখনৰ কাৰেন্সি ৰাছিয়ান ৰুবল, বৰ্তমানে যিটোৰ মূল্য ভাৰতীয় টকাৰ সমান প্ৰায়। নম্বৰ 3, দেশখনৰ ৰাজধানী মস্কো। অত্যাধুনিক গগনচুম্বী অট্টালিকাৰ চহৰখনত 73 জন বিলনিয়াৰ আছে। দেশখনৰ চৰকাৰী ভাষা ৰুছ, যিটোৰ ব্যৱহাৰ ইণ্টাৰনেটত দ্বিতীয়, ইভেনকি ইউনাইটেড নেশ্যনৰ 6টা লেংগুৱেজৰ এটা ৰুছ ভাষা। ট্ৰেন্স সাইবেৰিয়ান ৰেলপথটো পৃথিৱীৰ আটাইতকৈ দীঘল 9289 কিলোমিটাৰ। অতিক্ৰম কৰোঁতে 152 ঘণ্টাৰ প্ৰয়োজন হয়। নম্বৰ 4, এইখন দেশৰ মানুহে যথেষ্ট নিচাজাতীয় সামগ্ৰী গ্ৰহণ কৰে, যাৰ বাবে পুৰুষৰ গড় আয়ু 58 বছৰ আৰু মহিলাৰ 73 বছৰ, যাৰ বাবে মহিলাৰ তুলনাত পুৰুষৰ সংখ্যা কম আৰু মহিলাৰ বিবাহৰ ক্ষেত্ৰত সংকট। গা শিয়ৰি উঠা তথ্যটো হ'ল 40% ছোৱালীয়ে 15 বছৰ বয়সতে ভাৰ্জিনিটি হেৰুৱায়। ইয়াৰে এজনী মহিলাই 69টা বাচ্চা জন্ম দি ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছে। নম্বৰ 5, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মেকডোনাল্ড ইয়াত আছে। পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই দেশখনত আছে, য'ত -50 ডিগ্ৰী চেলছিয়াছ এভাৰেজ টেম্পাৰেচাৰ। ৱৰ্ল্ডৰ 20% স্বচ্ছ পানী লেক বৈকালত আছে। ছেইণ্ট পিটাৰ্ছবাৰ্গৰ হাৰ্মিটেজ মিউজিয়াম পৃথিৱীৰ আটাইতকৈ ডাঙৰ। মজাৰ বিষয়টো হ'ল 12 ছেপ্টেম্বৰ ৰোমান্স ডে হিচাপে পালন কৰা হয়, যিদিনা চৰকাৰী বন্ধৰ দিন। দেশখনৰ অন্যতম দূষিত স্থান হ'ল লেক কাৰাছে, য'ত ৰেডিঅ' এক্টিভিটি ইমানেই বেছি যে 1 ঘণ্টাত মানুহ মৰিব পাৰে। নম্বৰ 6, নাছাৰ দৰে অৰ্গেনাইজেশ্যন ৰছকসমছ ৰাছিয়াত আছে। 1957 চনত পৃথিৱীৰ প্ৰথম ছেটেলাইট স্পুটনিক 1 উৎক্ষেপণ কৰে। যুদ্ধ বিমান, ছাবমেৰিন, মিছাইল, সামৰিক সৰঞ্জাম নিৰ্মাণত পৃথিৱী বিখ্যাত। দেশখনত 15খন চিটি এনেকুৱা আছে যে যিটো টপ ছিক্ৰেট, ইয়াৰ বিষয়ে কোনেও নাজানে, ইভেনকি গুগলত ছাৰ্চ কৰিলেও নাহে। হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ' চাই ভাল পালে নিশ্চয় আপোনজনলৈ শ্বেয়াৰ কৰিব। বহুত বহুত ধন্যবাদ।